এই গাই স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াত মানে বহুত ডাঙৰ বানপানী হ'ল ৰাতিটোৰ ভিতৰতে, মানে কি ক'ম আৰু। ইয়াত চাই লওক, এতিয়া দেখিছোঁ মই আমাৰ পদূলিখন এখন চাওক। মই এতিয়া ছাতি ধৰি আছোঁ মোবাইলটো, মানে কেমেৰাত পানী পৰিব বুলি। আৰু এইখন আমাৰ পদূলি হৈছিলে, এইটো নঙলা, এই দেখি আছে চাগে। মানে ৰাতিপুৱা শুই উঠিছোঁ গোটেই পানী পানী পানী, বাপৰে পানী, বাপৰে ইমান মানে পুৰা ফ্লাড হৈ গৈছে মানে ইয়াত চাওকচোন। বাপৰে আমাৰ এইটো পদূলি নঙলা মুখ। বহুত কেইদিন আগতে দেখি আছিলোঁ অসমত চবতে বানপানী বানপানী বানপানী, কিন্তু এতিয়া আমাৰ ইয়াত বৰ্তমান এইখন আমাৰ নঙলা পদূলি চাওক। এইফালে এতিয়া আমাৰ এইটো ঘৰটো, এই ঘৰত উঠিবগৈ আৰু 1 ফুটমান পানী উঠিলে আৰু আমাৰ ঘৰত পাবগৈ। এইখন জেউৰা আধা আধা পালেগৈ পানী। এইফালে অলপমান ওখ আছে, সেইকাৰণে সেইফালে ওখখিনিত অলপমান পানীটো বৰকৈ যোৱা নাই। আমাৰ মানে ইয়াত গৰু ছাগলী চৰিব একো জেগা নাইকিয়া হৈ গ'ল। পূৰা মানে ফিল্ড, ইয়াত নদী এখন আছিলে, সেই নদীখনৰ পৰা গোটেই পানী সোমাই এইফালে মানে খতম। আমাৰ ইয়াত মুঠাই চুঠাই এনেকুৱা ছিষ্টেমটো একো নাই। যিমান পানী আহিব ইমূৰৰ পৰা সিমূৰলৈ গোটেইখন সাগৰ হৈ আছে। উইথ তেৰি গোটেইখন সাগৰ। এই চালা বৰষুণ যাক, ইমানেই বৰষুণ দিছে, ইমানেই দিছে মানে কি ক'ম আৰু। ছাতি লৈ লৈ মানে কেমেৰা কৰিবলৈ আছে। এইফালে চাওকচোন, এই গোটেই সাগৰ, গোটেই সাগৰ, অৱস্থা বেয়া। মানে গাইজ কি ক'ম আৰু, আমাৰ ইয়াত মানে গৰু ছাগলী চব ইয়াত এইখন ফিল্ড হৈছিলে, ফিল্ডখনতে চৰে আৰু। এতিয়া মানে ফিল্ডৰ জেগা নাই আৰু অকণমান। যিখিনি বাৰী আছে, বাৰীত যিখিনি ওখ ওখ ঠাই আছে, সেইখিনিতে এতিয়া আমি গৰু ছাগলীখিনি থ'বলগীয়া আছে। এই তেৰি সোমাই গৈছিলোঁ, এই তেৰি কি এইফালে মই লগাই থৈছোঁ বহাগী বগৰী পুলি, গোটেই লাইনটো লগোৱা আছে। কিন্তু পানী পৰিলে, পানীতে যদি পানী হৈ থাকে মৰি যাব আৰু। তামোল কেইজোপাও মৰিব নেকি, তামোল পুলিকেইটা। আৰু এজোপা বগৰী অলপমান চেহেৰাটো মই বেলেগে দেখিছোঁ ইয়াৰ, তো এজোপাটো মৰিবই চাগে। এইটো বগৰী পুলি চাওক না, পূৰা পানীত ডুবিয়ে গ'ল আধা আধি অংশ। এই বাচিবলৈ আশা নাই চাগে, ইয়াৰ পোক চোক আৰু পৰুৱাকেইটা যিহেতু উঠি লৈছে। আৰু যিকেইটা বামত, যিকেইটা বাম পৰি আছে, বাম পৰি থকা কেইজোপা চেহেৰা ঠিকেই দেখিছোঁ। এইফালে চাওকচোন বন্ধুসকল, এইফালে মই তামোল পুলি লগাইছিলোঁ, এয়া অলপ পাতখিনি জ্বলি জ্বলি গৈছে। বৰষুণ বৰষুণ বৰষুণ, যিহেতু পূৰা বৰষুণেই দি আছে। কি কৰিম আৰু, কিবা এটা কৰিলেও এনেকুৱা হয়। অলপ কৰিবলৈ টাইমটো আচলতে মোৰ নিমিলিলে, বিশেষকৈ মই মাৰ্চ এপ্ৰিলত লগাব লাগিছিলে, নহ'লে বা ফেব্ৰুৱাৰী মাৰ্চত লগাব লাগিছিলে। এই কেইজোপা মানে লগাইছিলোঁ বাৰু, এতিয়া 40-50 জোপামান পুলি, তামোল পুলি। তো সেইখিনিও ৰঙা ৰঙা পৰি গৈছে। এই তামোলজোপা চাওক না, ইমান চাপতে এইকেইটা তামোল লাগিছে। এতিয়া ফুলি আছে ইয়াৰ অলৰেডি, মানে ইমান চাপতে তামোল লাগিছে। মোৰ সমান ওখতে এইটো জাষ্ট মই মানে এনেকৈ কৰি এইটো তামোলটো খাওঁ, ক'লে খাব পাৰোঁ। এইটো এনেকৈ খাব পাৰোঁ ইমান ধুনীয়াকৈ। মোৰ বগৰী পুলিকেইটা নেবাচিব চাগে, এইকেইটা 2-3টামান মৰিলে। তামোল পুলিকেইটা থাকিব জানো? হা? অঁ, তামোল পুলিকেইটা নমৰিলে হ'ল।